তো হাই গাইজ মই কুলি পাটৰে আপোনালোকক স্বাগত জনাইছোঁ মই ইউটিউব চেনেল আমি অসমীয়ালৈ তো NRC যিখন অন্তিম লিষ্ট আছিলে সেইখন প্ৰকাশ পালে কেইদিনমান আগতে তো কথাটো হ'ল কি এতিয়া আপোনালোকে কেনেকৈ চাব আপোনালোকৰ নামটো NRCত আহিছে নে নাই তো আপোনালোকৰ মোবাইলত চাবৰ কাৰণে আপোনালোকৰ মোবাইলত বেলেগ একো এপছৰ ইয়াত কোনো একো দৰকাৰ নাই আপোনালোকৰ তাৰ কাৰণে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো থাকিলে হ'ল ক্ৰম ব্ৰাউজাৰত গুগলটো থাকিলে হ'ল তো ইয়াৰ পৰা যদি আপোনালোকে এনেকৈ অপেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত গৈ গুগলত যাওক গুগলত যাই আপোনালোকে NRC বুলি ইয়াত লিখি দিয়ক NRC বুলি লিখাৰ পিছত যিটো ফাৰ্ষ্ট যিটো অপশ্যন আহিব ইয়াতে তাত আপোনালোকে এনেকৈ ক্লিক কৰক ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব আপোনালোকে ইণ্টাৰফেচত ইয়াতে এনেকৈ ক্লিক কৰাৰ পিছত আপোনালোকে চাব এনেকুৱা এখন ইণ্টাৰফেচ পাব তাত আপোনালোকে ARM নং যিটো আছে আপোনালোকৰ এপ্লিকেশ্যন ৰিফাৰেঞ্চ নং এইটো 13টামান আখৰ চাগে সেইকেইটা মানে আপোনালোকৰ লিগেচিখনত থাকিব তলৰ ফালে আপোনাৰ চাইডে চাওক ARM এপ্লিকেশ্যন ৰিফাৰেঞ্চ নং বুলি আছে সেইটা আপোনালোকে ইয়াত দি দিয়ক দিয়াৰ পিছত এইটো কেপিটেল এইটো FFFGIS যিটো আছে ইয়াত এনেকৈ দিয়াৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ লিষ্টখন আপোনালোকৰ ঘৰৰ মানুহ গোটেইকেইটাৰে লিষ্ট আপোনালোকে এফালৰ পৰা আপোনালোকৰ ওলাই আহিব তো আপোনালোকে চাওক তাত কিবা ভুল আছে নে নাই আৰু যদি আপোনালোকৰ চব ঠিকে থাকে তলত আপোনাৰ নামৰ তলত গোটেইখিনিৰ তলত একচেপ্টেড বুলি লিখা থাকিব তাৰমানে আপোনালোকৰ চব ঠিকে আছে তাৰপিছত আপোনালোকৰ নাম চাম ঠিকে আছে নে নাই চাওক যদি আপোনাৰ ভুল আছে আপোনালোকে এতিয়াৰ পৰা শুদ্ধ কৰক আৰু যদি আপোনালোকে ভুল একো নাই তেতিয়াহ'লে আপোনালোকৰ NRC ঠিকে থাকে আছে আপোনালোকে একো প্ৰব্লেম নাই আৰু তো এইখিনিয়ে যিহেতু আপোনালোকক সৰু এটা ভিডিঅ'ত NRC আপোনালোকে লিষ্টখন কেনেকৈ চাব তাৰ আগতে কৈ দিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব